আমাৰ শাহুমাজনী ইমান দেৰিলৈকে অহাই নাই। এই বেংকলৈ গ'ল কিনো বুঢ়ী মানুহবোৰক এই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত ইমান নচুৱাই ফুৰিছে চৰকাৰখনে। ঐ ইমান নচুৱাই ফুৰিছে। আকৌ বোলে কিবা বোলে বেংকত বোলে ষ্টেটমেণ্ট লাগে। গ'ল কিবা খালেই বা নাই, কেতিয়াকেনো আহিব। চিন্তাও হয় নহয়, বুঢ়ী মানুহ প্ৰেছাৰ চেছাৰ আছে। হয় বাৰু আমিও পাব লাগে অৰুণোদয় আঁচনি। এই ককাই বনাই থৈ যোৱা ঘৰটোতে, পুৰণা ঘৰটোতে আছোঁ। পকা হ'লে কি হ'ব? সেইটোতো আৰু লোকে বনাই থৈ যোৱাহে, নিজৰতো একো নাই। মানুহটোতো চাকৰি তাকৰি নাই। হ'লেও বুঢ়ীজনী গৈছে, এতিয়া বেয়াহে লাগিছে বাৰু। এতিয়ালৈকে আহি পোৱাহিয়ে নাই। বুঢ়ী গ'ল। আইঐ ৰাতিপুৱাই 9টা বজাতে ওলোৱা কৈছোঁ নহয়। এইখন হিমন্ত এনো কিনো আমাক বোপাই হেৰি দৌৰাই আছে আৰু হিমন্ত বোপাই। ইদিনা বোলে অৰুণোদয় কিবা বোলে পাছবুক লাগে, আধাৰ কাৰ্ড লাগে, সিদিনা বোলে কিবা বেংকৰ ষ্টেটমেণ্ট নে ফি ষ্টেটমেণ্ট লাগে। এতিয়া গৈ পানি একদম ৰাতিপুৱাই গৈ বেংকত ফচি আছোগৈ। চবৰে হ'ল। এই বোলে লখিমী বেংকৰ হ'ল, গাঁৱলীয়া বেংকৰ, এই বোলে ষ্টেট বেংকৰ হ'ল। আমাৰ কিন্তু এইটো কি বুলি কয়, এইটো কি PNB নে কি পঞ্জাৱ নেশ্যনেল বেংকটো এইটো। আমাৰ এই বেংকটো কাহানিও নহয়, একদম ভাগৰে যুগৰে যেনে তেনে ঘৰ পাইছোঁহি। অকণমান বহি লওঁ মই কৈছোঁ নহয় আজিও কাম নহ'ল আৰু নাই, আজিও কাম নহ'ল। কেতিয়াকেনো কাম হয়গৈ আৰু মুঠতে কৈছোঁ নহয়, কঁকালে একদম টন টনাই গৈছে গৈ আই। একো এটা নোখোৱাকৈ এতিয়ালৈকে মই কৈছোঁ নহয়। ৰাতিপুৱাহে ঠাণ্ডা ভাত দহুটিমানকে খাইছোঁ আৰু একদম গা একেবাৰে তৰতৰাই গৈছেগৈ আৰু মুঠতে মই কৈছোঁ নহয়। এইবোৰ এই পইচাকেইটা মানে মই নহ'লে নহয় কাৰণেহে এইবোৰ কৰিছোঁ দেই। নহ'লে এইবোৰ নকৰিলোহেঁতেন। কি আল লাগে বাল লাগে দৌৰাই দৌৰাই হে। তাতে বহি আছে হেৰো। মানুহৰ আগত লাজে পাব দিয়া দেই। অ' মা আইঅ' আপুনি ইয়াতহে বহিবলৈ পালেনে? আইঅ' বাটডোখৰ মুঠতে কৈছোঁ নহয়, এইখিনিলৈকে বেটেৰীকণত আহিলোঁ। আইঅ' সেই বেটেৰীৱালাটো ইমান যিহে কেজে কৰি আছে পইচাৰ লগত। এয়া আহি পানি এইখিনিতে একদম কঁকালে মূৰে টনটনাই গৈছে। বহি দিলোঁ আৰু অকণমান বহি লৈছোঁ পাই মই। এতিয়াহে মানে উশাহটো আহিছে, ভাল লাগিছে। বেংকত কিবা হ'লনে নে এনেই দিনটো খাটিলেগৈ আপুনি? নকবি আৰু একো কাম নাই মুঠতে। এই কি বুলি কয়, পাছবুকখন সেই এণ্ট্ৰি হ'ল, ডিচেম্বৰ মাহতো থাকিলে নহয়, নহ'ল। আকৌ মেনেজাৰৰ ওচৰলৈ গ'লোঁ, বোলো পেজ এখন খুৱাই দিয়ক, বোলে মেচিনটো বেয়া। তাৰপৰা বাকী সোপা মানুহৰ দৰখাস্ত লিখি গোটেই ৰৈ আছেগৈ আৰু গোটেই আমাৰ গাঁৱৰ মানুহ যিমানখিনি এই PNBত হেৰি আছে চবেই চবকে একদম 40 টকা লৈছে আৰু মোৰখন মই নিজে যেনে তেনে লিখিলোঁ আৰু এজনীক লিখি দিলোঁ আমাৰ ওচৰে। তাৰপিছতে আৰু মই কৈছোঁ নহয়, তাৰপৰা আমাক এতিয়া আকৌ বোলে পৰহিলৈ মাতিছে। ইপিনে সেই হিমন্ত মামাই দৌৰাই আছে বোলে পাছবুকৰ ষ্টেটমেণ্ট লাগে বোলে। সেও এই ল'ৰাই ইপিনে সৰুতে আনিলেহে এতিয়া খা কি খাওঁ। এই বুঢ়ীজনীয়ে অৰুণোদয় পইচাটো নহ'লে নহয়। ইপিনে এই ধনী সোপাই আকৌ চট ঢালাই ঘৰ, আকৌ 4 চকীয়া 3 চকীয়া, আকৌ ফ্ৰিজ, সেইবোৰ থকাবোৰহে অৰুণোদয় পাইছে। আমাৰবোৰক আকৌ নিদিয়ে। আমাৰ ঘৰটোহে আছে বাৰু। কওকচোন আপুনি আমাক কি আছে বাৰু হে? আপুনি পাইছে নাই? নাই পোৱা। সেয়েহে আমাৰবোৰক নিদিয়ে। আপুনি আকৌ হেৰিয়ৰ পৰা মানুহজনো নাই। তেতিয়াহ'লে বিধৱা আঁচনিখনক তাত মানে হেৰি কৰিছে নহয়, বিশেষভাৱে সক্ষম বিধৱা, এই ঘৰতে মানে বয়স হৈ থকা তেনেকুৱা ভোট কৰিব আকৌ আপুনি নাই কোৱা নেকি? অঁ ভাল কাম কৰিছে, দিছে। এতিয়া সেয়া সেইপিনে এয়া সমষ্টি গ'ল হে, পঞ্চায়ত গ'ল, ইপিনে সেয়া সেইদিনাখন 500 টকা ভাড়া কৰি পানি ইপিনে ঘৰত সেয়া এই গোটেইখন আশা মাৰি থৈ যাব লগা হৈছে। গৈছোঁ ইমান দূৰত গম পায় হে, গোটেই একদম দিনটো লাগিছে গৈ পানি। এতিয়া শুনিছোঁ বোলে থানা যাব, SDC অফিচ যাব। এতিয়া সেই কি কৰোঁ বাৰু এতিয়া চকোঁ বাৰু। সমষ্টি হ'ল এতিয়া নাজিৰা আমগুৰিৰ পৰা গৈ পানি হে। আজি সেয়া বেংকলৈ গ'লোঁ, দিনটো খপিলোগৈ মুঠতে ষ্টেটমেণ্ট নোলাই। ব'লক চাহ অকণ খাই যাব। ব'লক। গধূলি হৈছে যাওক তেতিয়াহ'লে দেই। অঁ ব'লক। আৰু আপুনি যে ক'লে সেই 40 টকা লৈছে দৰখাস্ত লিখোঁতে, আৰু তাতো সেইবোৰ বিজনেছ খুলি দিছে নি 40 টকা? আইঅ' নকবি আৰু এই সোপা গোটেই সোপা অভং মুখা। গোটেই মুখাকে গ'ল আৰু গৈ বোলে হেৰি ষ্টেটমেণ্ট নোলাই বোলে। কাৰোবাৰ হেনো বোলে হেৰি এণ্ট্ৰি মেচিনটোত ওলাই দিয়ে বোলে বাৰ ক'ড ন' ফাউণ্ড। এই তাত জানো লিখি নিদিয়ে? এতিয়া মানুহবোৰে বুজিও নাপায়। মই আকৌ গ'লোঁ, কিছুমানে সুধিছে আকৌ বোলে বডিতৰ হুকটো কেলৈ নাই। সেইটো বডিতৰ হুক নহয়, সেইটো বাৰ ক'ডহে। হাঁহি উঠিছে মানুহবোৰে, বুঢ়ীবোৰে পাতিছে বোলে কিহৰ বাৰ মানে বডিজ বুলি কৈছে নহয়। এতিয়া বুঢ়ীবোৰে কৈছে বোলে
বেছি আৰু সুখটো কেলে লাগে বোলে হয় দেই একো বুজি চুজি নাপায় দোকানৰ তলৰ সেই কম্পিউটাৰ দোকানীটোলৈ ওচৰলৈ গ'ল আৰু গৈ পানি দৰখাস্ত লিখিবলৈ কাগজ এখন ফুল স্কেপ কাগজ এখন কিনিলে সেই কাগজখনত 2 টকাহে লয় সি 5 টকাকৈ লৈছে কাৰোবাৰ আকৌ কৈছে বোলে আপোনাৰ শব্দবোৰ ভালকৈ নাই বোলে স্কেন কৰিব লাগিব তাতো লৈছে 10 টকা জেৰক্স কৰাটো লৈছে 10 টকা দৰখাস্তখন লিখাত 40 টকা আকৌ কৈলোঁ কি তোৰ ভাগৰ ফোনটো লৈ গৈছিলোঁ নহয় এই বেয়াটো পুৰণা ফোনটো ফটো একপি তুলি ল'লোঁ ফটো একপি তুলি ভালেই কৰিলে কোনে বোলো 40 টকা দিয়ে নিজে নিজে লিখিম পাই বোলো 40 টকাও নিদিওঁ আৰু মই হেৰি কি বুলি কয় তই মোক লিখিও দিব নালাগে বোপাই মই নিজে লিখিম দুখীয়া পাই পানি মানে একদম ৰাম ঠগন দিছে মুঠতে ব্যৱসায় খুলিছে তাৰপৰা মুঠতে আৰু এজনীক লিখি দিলোঁ এতিয়া লিখি দি চব নিজে নিজে দি থৈ আহিছোঁ এতিয়া বোলে হেৰি পৰহিলৈ মাতিছে আনিবলৈ ষ্টেটমেণ্টটো এতিয়া আকৌ ফোন কৰিছে বোলে হেৰিয়ৰ পৰা পঞ্চায়তৰ পৰা নেলাগে বোলে তেতিয়াহ'লে আমাক দৌৰাই ফুৰিছে কেলে এনেই আইও নাপায় দেই গাঁও মানুহৰ এনেকুৱা ইমান লৰাই ফুৰিব অ' মা ষ্টেটমেণ্ট কেলে বিচাৰিছে আপুনি গম পাইছেনে কেলে আমাৰ মানুহে গমেই নাপায় আপুনিও একেই শেষৰ মাহত যে পইচা জমাহে যে হৈ আছে সেই উলিয়ালে নে নাই তাকে চাবলৈ বিচাৰিছে কিছুমানটো ধনী মানুহ থাকিব পাৰে নহয় পইচা জমা হয় কিছুমানটো নুলিয়াব পাৰে এনেই অৰুণাচল ল'ব পাৰে কাৰোবাৰ ঘৰত গাড়ী আছে কাৰোবাৰ ঘৰত কিবা পকা ঘৰ চকা ঘৰ আছে নে কাৰোবাৰ ঘৰত চাকৰি কৰে সেইবোৰে পাইছে বুলি সেই ষ্টেটমেণ্ট চেক কৰিবলৈ গৈছে আৰু এই আজিকালি আধাৰ কাৰ্ডটো দি দিলে হৈ যায় নহয় কাৰ ঘৰত কি কেতিয়াবা লোন লৈছে কি টকা পায় মানে ঢেৰ সকলোবোৰ কথা আজিকালি আধাৰ কাৰ্ডখন চালেই গম পাই যায় মানুহে বুজি পোৱা নাই আকৌ কথাটো এতিয়া কালি নিউজত পাইছো বোলে সেই 682 নে কেইগৰাকী বোলে কাটি দিব বোলে জাগত পকা ঘৰ আছে বোলে গাড়ী আছে বোলে চাকৰি আছে এতিয়া বোলে যোনে যিমানখিনি পইচা পাইছিলে আগৰ পৰা এইবোৰ মিছাতে ভণ্ডামি কৰি পিনি যে পাইছিলে পইচাবোৰ মিছা কথা কৈ এতিয়া গোটেই গাল হেনো ঘূৰাই দিব লাগিব বোলে সেইকাৰণে আকৌ এতিয়া আমাৰ বাপেকে আহক আমাৰ একো নাই এইটো দৌতিয়া বনোৱা পুৰণা ঘৰ দেখুৱাই দিম আমাৰ ঘৰ একো নাই তাকে চাই দিলেও দিব নিদিলেও নাই ইমান আৰু অৰুণোদয় চিঞৰি থাকিবলৈ নাই পায় হয় দেই আৰু এইটোনো কি আমাৰ পকা ঘৰ থাকিলে বুলি যে কোনোবা মানুহ ধনী হ'ব তাতনো কথা সেইটো কথা সেইটোৱে আকৌ এতিয়ানো মানুহে নুবুজে আকৌ ঘৰটো দেখি ভাবে আৰু সিহঁতক বহুত ধনী সিহঁতক তাৰমানে সেইটোৱে কথা হ'ব দে প্ৰথমতে ভৰিয়াতকেইটা ধুই লওঁ চাহ এটোপা দেগে যাচোন বলক ভাত একেবাৰে গধূলিকেহে খাম চাহ এটোপা